ফ্ৰেণ্ডছ, আজি মই বহুত পুৰণা বান্ধৱীৰ ঘৰত আহিছোঁ। 2007 চনৰ পৰা তাই মোৰ বান্ধৱী হয়। তাইৰ তাতে মই আজি আহিছোঁ। ক'ত আহিছোঁ মই দেখাম এতিয়া। এয়া আমি খানাপাৰা এইফালে গৈছিলোঁ। খানাপাৰাটো চাওকচোন কিমান জাম। ইয়াতে আমি এতিয়া মিনিমাম 1 ঘণ্টা ৰখিব লাগিব। এয়া আমি গৈ আছোঁ এতিয়া চাংচাৰি। ইমান সুন্দৰ গছ গছনি পানীবোৰ চায়ে ভাল লাগে। কিবা নিদিলেওতো মানে কষ্ট কৰি আৰ্ণ কৰে। ভাল ড্ৰাইভিং কৰি গাড়ী চলাই মানুহৰ অৰ্ডাৰ শুনি অলপ থাকি ভাল পাওঁ। এই আমিনগাঁৱৰ সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে। ইমান ধুনীয়া লাগিছে, এনেকুৱা লাগিছে গছ গছনি উঠি যাওঁ নেকি। এয়া চাংচাৰি এইমছ। এইটো নহয়, এইটো চি নহয় নহয়। কেনেকৈ যাম আমি সেইটো ৰাস্তা দি? ইমান বেয়া ৰাস্তা দেখোন। ঢল আহিছে, পানী ঢল আহি মোবাইলটো যদি চায়ে থাকো, ইয়াত কিয় আহিছে? ঘৰতে সোমাই পেলাই মোবাইলটো চাই থাকো। ডেম কৰিছে নাটক শুনি। ইমান গৰম লাগিছে। এতিয়া আমি অলপমান ক'ল্ড ড্ৰিংকছ আৰু চিপছ খালোঁ বাচ্ছা পোৱালীবিলাকৰ লগত। দূৰৰ পৰা আহিছোঁ আমি, আমাক আদৰিব পৰা নাই। ভিডিঅ' চিডিঅ' কৰি আছোঁ। অঁ কি কৰি আছা? কি কৰি আছ হে? কি কৰি আছ হে? What is your name? Hi, Pink Stars. What is your name? Hi, Pink Stars. তুমি অসমীয়া ক'ব জানানে? জানা? এতিয়া অসমীয়া ক'ব নাজানে? পিছে আজি খানা কি কি চাওঁ? হাঁহ পাপৰ এইবিলাক আৰু গৰমত এতিয়া হাঁহৰ মাংস খাব লাগিব আমি। গৰমত একচুৱেলি গৰম বস্তু খাব লাগে। যেনেকৈ গৰমত কঁঠাল গছত লাগে, এতিয়া কঁঠাল আমি খাওঁ, তেনেকৈ গৰমত আজি হাঁহৰ মাংস খাম। আৰু এটা কাম কৰিম আমি। আৰু এটা বস্তু দেখা পালোঁ। কেঁকুৰা। এইটো কেঁকুৰা। এইটো আমি ধৰিম আজি। Not spider. This is scrap. What you say? Tanger. What you say? Giant crab. You see? You have to push out the fuck. What? What is this? Is the crab. ফ্ৰেণ্ডছ, তাক দেখিলে নহয়, তাক সৰুৰ পৰা মাক বাপেকে যেতিয়া মোবাইল দিছিলে, সি মোবাইলৰ ভাষাটোৱে এতিয়া কয়। সি না অসমীয়া ক'ব পাৰে নে বেলেগ ভাষা ক'ব পাৰে। মই সেইটোৱে আপোনালোকক দেখালোঁ। তাক সি বেলেগ ভাষা কৈ আছে। তুমি অকণ অসমীয়া কোৱাচোন। তুমি ভাত খালা নে? Kalu.
অঁ পূৰা হেৰি ফৰেনাৰে যেনেকৈ অসমীয়া কয় তেনেকৈ কৈছে আৰু কি চব্জি দি খালা কি চব্জি দি খালা শুনাচোন এনে কি এনে Itakwi dito gekose ene koro imai English নহয় এয়া দেখিছে কি ধুনীয়া ধুনীয়া জলকীয়া মইতো চব বস্তুৱে চালে থাকিব পাৰোঁ কিন্তু জলকীয়া দেখিলে মই ৰ'ব নোৱাৰোঁ মই ছিঙিম মোৰ ফেভৰেট হয় চব বস্তু মিঠাই মই এৰি দিম মই চব বস্তু এৰি দিম মাছ মাংস এৰি দিম কিন্তু জলকীয়াটো মই ল'মেই এই চাওকচোন কিমান মজা লাগিছে জলকীয়া এটা ছিঙি পেলাই আকৌ ঘৰৰ জলকীয়া ফিৰিঙি জলকীয়া এনেকুৱা জলকীয়া ছিঙা আমেজেই বেলেগ সীমা মোক বিয়াত কি গিফ্ট দিছিলি সীমা মোক বিয়াত কি গিফ্ট দিছিলি অঁ মই পাহৰি গৈছিলোঁ ফ্ৰেণ্ডছ এয়া আমাৰ লগৰবোৰৰ আড্ডা চলি আছে বহুত বছৰ পিছত এয়া চাই লওক বহুত বছৰ পিছত আজি আড্ডা চলি আছে চ' ভিডিঅ'টো কেনেকুৱা লাগিছে ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে কমেণ্ট কৰি গালি দিব